বন্ধুসকল, নাগৰিকত্ব কি? নাগৰিকত্ব এজন মানুহৰ কাৰণে কিমান ইম্পৰ্টেন্স হ'ব পাৰে আপোনালোকে জানে। বৰ্তমান অসমত NRC ওলাই আছে, এইবিলাক সকলোবিলাক নাগৰিকত্বৰ কাৰণে, যাতে বিদেশীয়ে অসমত হওক বা ভাৰতত হওক নাগৰিকত্ব নাপায়। কিন্তু এটা কথা গম পাইছেনে আপোনালোকে, এটা ৰবটে এখন দেশত নাগৰিকত্ব পাইছে। আহক এই ভিডিঅ'টোত মই আপোনালোকক এই ৰবটটোৰ বিষয়ে কম। তেতিয়াহ'লে বলক ষ্টাৰ্ট কৰোঁ। Sofia, এটা হিউমেনইড ৰবট। হংকঙত থকা হনচন ৰবটিক্স নামৰ এটা কোম্পানীয়ে 2015 এপ্ৰিল মাহত এই ৰবটটো বনাইছিল। নাম দিলে Sofia। আপোনালোকে হয়তো জানিলে পাগল হৈ যাব, কিয়নো এই ৰবটটোৱে চৌদি আৰবৰ চিটিজেনশ্বিপ পাইছে, অৰ্থাৎ সেই ৰবটটোৱে চৌদি আৰবৰ নাগৰিকত্ব লাভ কৰিছে। হয়, 2017 চনৰ অক্টোবৰ মাহত এই ৰবটটোৱে চৌদি আৰবৰ নাগৰিকত্ব পাইছে। যিটো ৰবট দেখিলে আপুনি ক'ব নোৱাৰিব মানুহ নে ৰবট, অৰ্থাৎ ৰবটটো দেখিবলৈ সম্পূৰ্ণ মানুহৰ দৰে। দেখিলে এজনী ছোৱালী যেন লাগে, যাৰ সম্পূৰ্ণ মানুহৰ দৰে মুখ আছে আৰু যিয়ে আপোনাৰ লগত কথা পাতিব পাৰে। আনকি ৰবটটোৱে আপোনাৰ ভাৱ ভংগীমা বুজিব পাৰে। আপুনি যদি কান্দে, আপুনি যদি হাঁহে, আপুনি যদি দৌৰে, আপুনি যদি খোজ কাঢ়ে, তেতিয়াও সেই ৰবটটোৱে গম পায়। ভাবক কেনেকুৱা ধৰণৰ ৰবট হ'ব পাৰে, যাৰ বাবে চৌদি আৰবে সেই ৰবটটোক সেইখন দেশত নাগৰিকত্ব দিছে। বিশ্বৰ এইটো প্ৰথমটো এনেকুৱা ঘটনা য'ত এটা ৰবটক নাগৰিকত্ব দিয়া হৈছে। গতিকে বন্ধুসকল, ভাবিলে আচৰিত, কিন্তু আচৰিত হ'বলগীয়া একো নাই, এতিয়া বিজ্ঞানৰ যুগ। গতিকে বন্ধুসকল, এনেকুৱা বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত আপোনালোকৰ মাজত আহি থাকিম এনেকুৱা ভিডিঅ' লৈ। যদি মোৰ এই ভিডিঅ'টো ভাল পায়, প্লিজ লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ধন্যবাদ।